মই যোৱাবাৰো গম পোৱা নাছিলোঁ কোন সমষ্টিৰ পৰা মোক দলে নিৰ্দেশ দিব, অহাবাৰো নাজানো। দলে মই দেখিছোঁ কেতিয়াবা বেলেগ বিভিন্ন ধৰণৰ গ্ৰাউণ্ড ৰিয়েলিটি চাই তেওঁলোকে সিদ্ধান্ত লয়। হ'ব পাৰে মোক কয় যে খেলিব নালাগে, হ'ব পাৰে তেওঁ কয় যে জখলাবন্ধা বা কলিয়াবৰত খেলা, হ'ব পাৰে তেওঁ কয় জালুকবাৰীত খেলা, হ'ব পাৰে তেওঁ কয় যোৰহাটত খেলা। তো মই মানসিকভাৱে মই ৰেডি, প্ৰস্তুত। দলে যি নিৰ্দেশ দিয়ে মই মানি ল'ম। পদক্ষেপটো মই ল'লোৱে। পদক্ষেপ লোৱাটো আপুনি দেখিছেই, যোৱা আমাৰ সদনৰ অধিৱেশন চলি থকা সময়ত মই কেন্দ্ৰীয় মন্ত্ৰীৰ লগত লগ পালোঁ আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী ক'লে যে ফেব্ৰুৱাৰী মাহত মোক কৈছে ফেব্ৰুৱাৰী মাহত গোটেই 4 লেনৰ কাম সম্পূৰ্ণ হ'ব। আৰু মই আজি তেখেতক যি কথা ক'লোঁ, মই কথাটো ৰাজহুৱা কৰিবলৈ বিচাৰিছোঁ। মই কৈছোঁ যে মোৰ সন্দেহ যে ফেব্ৰুৱাৰী মাহৰ ভিতৰত এটা ভাল 4 লেন হাইৱে আমি ডিব্ৰুগড়ৰ পৰা নুমলীগড়লৈকে আমি দেখা পাম, বা দিয়ক শিৱসাগৰ পাতো হৈ যাব, মোৰ সন্দেহ। কিন্তু যদি ভালদৰে এটা ভাল কোৱালিটি এটা হাইৱে তেওঁলোকে বনাব পাৰে, কামখিনি সম্পূৰ্ণ হয়, বিশেষকৈ দিয়ক শিৱসাগৰৰ পাৰটো সম্পূৰ্ণ হয়, তেতিয়া মইহে গৈ নীতিন গাডকাৰী ডাঙৰীয়াক গামোচা পিন্ধাম। মই যোৱাবাৰো গম পোৱা নাছিলোঁ কোন সমষ্টিৰ পৰা মোক দলে নিৰ্দেশ দিব, অহাবাৰো নাজানো। দলে মই দেখিছোঁ কেতিয়াবা বেলেগ বিভিন্ন ধৰণৰ গ্ৰাউণ্ড ৰিয়েলিটি চাই তেওঁলোকে সিদ্ধান্ত লয়। হ'ব পাৰে মোক কয় যে খেলিব নালাগে, হ'ব পাৰে তেওঁ কয় যে জখলাবন্ধা বা কলিয়াবৰত খেলা, হ'ব পাৰে তেওঁ কয় জালুকবাৰীত খেলা, হ'ব পাৰে তেওঁ কয় যোৰহাটত খেলা। তো মই মানসিকভাৱে মই ৰেডি, প্ৰস্তুত। দলে যি নিৰ্দেশ দিয়ে মই মানি ল'ম। পদক্ষেপটো মই ল'লোৱে। পদক্ষেপ লোৱাটো আপুনি দেখিছেই, যোৱা আমাৰ সদনৰ অধিৱেশন চলি থকা সময়ত মই কেন্দ্ৰীয় মন্ত্ৰীৰ লগত লগ পালোঁ আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী ক'লে যে ফেব্ৰুৱাৰী মাহত মোক কৈছে ফেব্ৰুৱাৰী মাহত গোটেই 4 লেনৰ কাম সম্পূৰ্ণ হ'ব। আৰু মই আজি তেখেতক যি কথা ক'লোঁ, মই কথাটো ৰাজহুৱা কৰিবলৈ বিচাৰিছোঁ। মই কৈছোঁ যে মোৰ সন্দেহ যে ফেব্ৰুৱাৰী মাহৰ ভিতৰত এটা ভাল 4 লেন হাইৱে আমি ডিব্ৰুগড়ৰ পৰা নুমলীগড়লৈকে আমি দেখা পাম, বা দিয়ক শিৱসাগৰ পাতো হৈ যাব, মোৰ সন্দেহ। কিন্তু যদি ভালদৰে এটা ভাল কোৱালিটি এটা হাইৱে তেওঁলোকে বনাব পাৰে, কামখিনি সম্পূৰ্ণ হয়, বিশেষকৈ দিয়ক শিৱসাগৰৰ পাৰটো সম্পূৰ্ণ হয়, তেতিয়া মইহে গৈ নীতিন গাডকাৰী ডাঙৰীয়াক গামোচা পিন্ধাম।